2014 এণ্ড 15ত মোৰ ফেমাছ হোৱাৰ বহুত ইচ্ছা আছিলে। সেইকাৰণে মই ৰাতি দিনে বহুত প্ৰেক্টিছ কৰিছিলোঁ। এইটো বডি লেংগুৱেজেৰে হওক, যেনেকৈ আই কণ্টেক্ট হওক, মানুহৰ লগত কমিউনিকেশ্যন হওক, হেয়াৰ কাটেই হওক বা ড্ৰেছিঙেই হওক, যেনেকৈ কাপোৰ পিন্ধিব লাগিব, এনেকৈ হেয়াৰ কাট কৰিব লাগিব, তো মানুহে ভাল পাব। গতিকে মানুহক ইমপ্ৰেছ কৰা বা শ্ব' অফ কৰা বহুত ইচ্ছা আছিল। সেই সময়ত ফেমাছ হোৱাৰো বহুত ইচ্ছা আছিল, আৰু শ্ব' অফ কৰাৰ যি মজা সেই সময়ত সেইটো বেলেগেই আছিল। মানুহক দেখুওৱা যোনটো মজা, যে এনেকৈ এনেকৈ কৰোঁ অংগী ভংগী, তো মানুহ ইমপ্ৰেছ হৈ যাব, সেইটো সেই সময়ত বহুত ইণ্টাৰেষ্টিং আছিল। কিন্তু এদিন সকলোবোৰ ভ্ৰান্তি মোৰ দূৰ হৈ গ'ল। এদিন ইশাৰ নামাজ পিছত মই আৰু ইমাম চাহাব খোজকাঢ়ি আছিলোঁ ৰাতি। তো ইমাম চাহাবে মোক ক'লে, তুমি দিল্লীৰ জামে মছজিদৰ যোনটো ঘটনা সেইটো তুমি জানানে? তো মই ক'লোঁ, ন মইতো নাজানো। তেতিয়া ইমাম চাহাবে ক'লে যে শ্বাহজাহান বাদশ্বাহে যি সময়ত দিল্লীৰ জামে মছজিদটো নিৰ্মাণ কৰিছিল, তো সেই সময়ত মছজিদটো কাবা ফালে হোৱা নাছিলে। কাবা ফালে মানে মক্কাত যোনটো কাবা শ্বৰীফ আছে, য'ত আমি মানুহবোৰ হজত গৈ তাৰ টাৱাফ কৰোঁ, 7 পাক ঘূৰোঁ আমি, সেইটোক টাৱাফ কৰা বুলি কয়। পৃথিৱীৰ যিমান মছজিদ আছে সেই কাবা শ্বৰীফ ফালে তাৰ ডাইৰেকশ্যন হ'ব লাগিব। কিয়? এইটো কোৱাণ্টাম ফিজিক্সে প্ৰুভ কৰিছে যে মুছলিমে পশ্চিম ফালে কিয় সাজদা দিয়ে, কাৰণ সেই কাবা শ্বৰীফটোক পৃথিৱীৰ চেণ্টাৰ বুলি ধৰা হয়। আৰু কোনো মানুহ যেতিয়া সেই ডাইৰেকশ্যনত মাটিত মাথা ৰাখে, সেই ডাইৰেকশ্যনত তাৰ পৰা এটা ৰেডিয়েশ্যন ওলায়, যিটো আমাৰ কনচিয়াছ মাইণ্ডৰ যিমান নেগেটিভ থটছ সেইটো দূৰ কৰি দিয়ে। সেয়ে আল্লাই কৈছে যে পৃথিৱীত তোমালোক য'তে নাথাকা কিয়, যেতিয়া নামাজৰ ৱাক্ত হ'ব তেতিয়া তোমালোক পশ্চিম ফালে সাজদা কৰি নামাজ পঢ়িবা। তো সেইটোৱে কোৱাণ্টাম ফিজিক্স প্ৰুভ কৰিছে যে মুছলিমে এইকাৰণে পশ্চিম ফালে সাজদা দিয়ে। গতিকে সেই মছজিদটো, দিল্লীৰ জামে মছজিদটো যেতিয়া নিৰ্মাণ কৰিছিল শ্বাহজাহান বাদশ্বাহে, তেতিয়া সেইটো কাবা ফালে হোৱা নাছিলে, অলপ বেঁকা হৈছিলে। তো সেইটো ইমান ডাঙৰ এটা বিল্ডিং এতিয়া কেনেকৈ ভাঙিব পাৰে বা ভাঙিবও নোৱাৰে। তো শ্বাহজাহান বাদশ্বাহে কি কৰিছিল, সেই সময়ৰ যিমান আৰ্কিটেক্ট আছিলে, ইঞ্জিনিয়াৰ টাইপ মানুহ আছিলে, চবকে মাতিছে যে ভাই এইটো কেনেকৈ আমি নভাঙাকৈ এইটো কেনেকৈ আমি ভাল কৰিব পাৰোঁ, কেনেকৈ আমি কাবা ফালে কৰিব পাৰোঁ। তো চবেই কৈছিলে ইটছ ইম্পচিবল, এইটোতো আমি কৰিব নোৱাৰিম। তো শ্বাহজাহান বাদশ্বাহ বহুত তেতিয়া চিন্তা কৰি আছিলে যে এইটো কেনেকৈ এতিয়া আমি কৰোঁ, ভাঙাও নাযায় ইমান ডাঙৰ এটা ঘৰ। তেতিয়া শ্বাহজাহান বাদশ্বাহক এজন মানুহে কৈছিলে যে এখন জংঘলত হাৰেবাৰে শ্বাহ ৰহমতুল্লাহ আলাই নামে এজন বুজুৰ্গ মানুহ থাকে, সেইজন মানুহৰ বডিত 1 কেজিও মাংস নাই, সেইজন মানুহক আজিলৈকে কোনো দেখা নাই। তো তুমি যদি সেইজন মানুহক গৈ কোৱা আৰু দোৱা কৰি দিয়ে, তো হয়তো কাবা ফালে হৈ যাব পাৰে। তো শ্বাহজাহান বাদশ্বাহে সেই জংঘলত গৈছিল। তো বিচাৰি 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 সেই হাৰেবাৰে শ্বাহ নামৰ মানুহজনক, বুজুৰ্গ মানুহজনক বিচাৰি পাইছিল। তো যেতিয়া চালাম দিছিল, মানুহজন ফাৰ্ষ্টটো খং কৰিছিল এট ফাৰ্ষ্ট, যে কোন তুমি, ক'ৰ পৰা আহিছা। তেতিয়া কৈছিলে যে হুজুৰ নহয়, এনেকুৱা এনেকুৱা কথা, আমি এটা মছজিদ নিৰ্মাণ কৰিছোঁ যিটো কাবা ফালে হোৱা নাছিলে। তো আপুনি যদি আমাৰ ইয়াত আহিলে হয় আৰু দোৱা কৰি দিলে হয়, হয়তো আল্লাহ একচেপ্ট কৰিলে হয়। তো হাৰেবাৰে শ্বাহ ৰহমতুল্লাহ আলাই কৈছিলে ঠিক আছে ব'লা। তো হাৰেবাৰে শ্বাহ ইয়াত আহিছিলে দিল্লী, আহি মছজিদৰ ভিতৰত নামাজ পঢ়ি দোৱা কৰি দিছিল, আৰু দোৱা কৰাৰ লগে লগে মছজিদ কাবা ফালে হৈ গৈছিল। কিন্তু ইমিডিয়েটলি হাৰেবাৰে শ্বাহ ৰহমতুল্লাহ আলাই দোৱা কৰিছিল যে ইয়া আল্লাহ, আজিলৈকে মই ইমান দিন ধৰি তোৰ ইবাদত কৰোঁ, কোনো মানুহ মোক আজিলৈকে দেখা নাই। মই শ্ব' অফ কৰা নাছিলোঁ, মই লোক দেখানি কোনো কৰা নাছিলোঁ। এইটোক আৰবিত ৰিয়া বুলি কয়, মানে মানুহক দেখুওৱা, শ্ব' অফ কৰা। সেইটো মই কৰা নাছিলোঁ। খাছ মই তোমাৰ কাৰণে ইবাদত কৰিছিলোঁ, তোমাক ৰাজি কৰাৰ কাৰণে, তোমাক সন্তুষ্ট কৰাৰ কাৰণে। মোক কোনো মানুহ দেখা নাছিলে, কিন্তু আজি তোমাৰ মানুহ মোক দেখিছে, গতিকে মই আৰু এই পৃথিৱীত থাকিব নিবিচাৰোঁ। তেনেকৈ কোৱাৰ লগে লগেই হাৰেবাৰে শ্বাহ ৰহমতুল্লাহ আলাই তেতিয়াই ইন্তেকাল হৈ গৈছিলে মছজিদতে। গতিকে এইটো শুনাৰ পিছত ইমাম চাহেবে যেতিয়া মোক কৈ আছিলে, তেতিয়া মই ভাবি আছিলোঁ মোৰ শ্ব' অফ কৰা কথা বা মোৰ ফেমাছ হোৱা যিটো মোৰ ধাৰণা আছিলে। গতিকে ছাকচেছ বুলি কাক কয়? আমাৰ চবৰে চিন্তাধাৰা মতে ছাকচেছৰ ডেফিনেশ্যন সেইটো বেলেগ বেলেগ হ'ব পাৰে। আজি গোটেই পৃথিৱীত 4টা বস্তুৰ পূজা কৰা হৈ আছে, নেম, ফেম, মানি এণ্ড ৰেছপেক্ট। কিন্তু এইকেইটাই আচল ছাকচেছ নে? এইকেইটাই আমাক সুখ দিব পাৰেনে? যদি এইকেইটাই ৰিয়েল ছাকচেছ, তেতিয়াহ'লে CM,
প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, প্ৰাইম মিনিষ্টাৰ, IAS অফিচাৰ, ডক্টৰ, ইঞ্জিনিয়াৰ, বিউৰ'ক্ৰেট, যিমান আমাৰ টাইটেল আছে, যেতিয়া আমি মৰি যাওঁ সেই টাইটেলটো এক ছেকেণ্ডত নাইকিয়া হৈ গৈ লাশ কিয় হৈ যায়? আজি যদি মই মৰি যাওঁ, মই এন্তেকাল কৰোঁ, মোৰ দেউতাই কেতিয়াও মোক নকয় যে ইকবালক উঠাওক, ক'ব যে লাশ উঠাওক। গতিকে আমি মৰাৰ লগে লগে টাইটেল শেষ হৈ যায়। গতিকে ছাকচেছটো ক'ত? আমি ছাকচেছটো এতিয়ালৈকে বুজি পোৱা নাই। ছাকচেছটো আমাৰ সাধাৰণ মানুহৰ চকুত ব্লাৰ হৈ আছে। যেনেকৈ আইনাত ভাৱ পৰিলে কি হয়, ব্লাৰ হৈ যায়, আমি আমাৰ চেহেৰা ভালকৈ দেখিব নোৱাৰোঁ। ঠিক তেনেকৈ ছাকচেছটো আমাৰ নজৰত ব্লাৰ হৈ গৈছে। মেটেৰিয়েলিষ্টিক বস্তু আমাৰ মেইন পাৰপাছ হৈ গৈছে, ছাকচেছৰ ডেফিনেশ্যন হৈ গৈছে। গতিকে হয়তোবা ইমাম গাজ্জালী ৰহমতুল্লাহ আলাই, মৌলানা ৰুম, জুনেদ বাগদাদী ৰহমতুল্লাহ আলাই, ইবনুল আৰাবী, এইবোৰ মানুহেই হয়তো ছাকচেছৰ ডেফিনেশ্যন গম পাই গৈছিল, বা এইবোৰ মানুহেই হয়তো আচল ছাকচেছ অৰ্জন কৰিব পাৰিছিল। ইমাম গাজ্জালী ৰহমতুল্লাহ আলাই এক্সাম্পল, এইবোৰ 1000 বা 11,000ৰ কথা হ'ব। সেই সময়ত ৱৰ্ল্ডত চবতকৈ ডাঙৰ ইউনিভাৰ্চিটি আছিল নিজামিয়া ইউনিভাৰ্চিটি। সেই ইউনিভাৰ্চিটিৰ 35 ইয়াৰ এজত, ইমান কম এজত ভাইচ চেঞ্চেলাৰ হৈছিলে। নেম, ফেম, মানি সকলোবোৰ আছিলে, কিন্তু কৈছিলে মোৰ ভিতৰত খালী খালী লাগে, আৰু ৰিজাইন দি দিছিলে আফটাৰ 4 ইয়াৰ্ছ। আৰু 10 ইয়াৰ্ছ আল্লাহক বিচাৰি ফুৰিছিল আৰু পাইছিল, যি বিচাৰি আছিল সেইটো পাইছিলে। গতিকে হয়তোবা সেইটোৱে ছাকচেছ। কাৰণ ইমান আগৰ মানুহ, এতিয়া মই সিহঁতৰ কথা কৈ আছোঁ, হয়তো আমি মৰি যাম, আমাৰ কবৰ ধূলাবালি হৈ যাব। আজি যোনবোৰ লিডাৰ আছে, হয়তো 100-200 বছৰ পিছত বা 300 বছৰ পিছত হয়তো মানুহ পাহৰি যাব সিহঁতক। কিন্তু যিয়ে ৰিয়েলিটিত ছাকচেছ অৰ্জন কৰিছে সেইবোৰ মানুহক, যেনেকৈ ইমাম গাজ্জালী ৰহমতুল্লাহ আলাই, এইটো নাম কিয়ামতৰ আগলৈকে কোনো মুচিব নোৱাৰে। সেই ইউনিভাৰ্চিটিত কিমান হয়তো ভাইচ চেঞ্চেলাৰ আহিছে গৈছে, কিন্তু ইমাম গাজ্জালীৰ নাম কিয়ামতলৈকে থাকিব। গতিকে এইবোৰ শুনাৰ পিছত মোৰ ভিতৰৰ পৰা সেই যোনটো শ্ব' অফ কৰাৰ ইচ্ছা আছিলে, এনেকৈ কাপোৰ পিন্ধোঁ, এনেকৈ হেয়াৰ ষ্টাইল কৰোঁ, তো মানুহে মোক ভাল পাব, সেইটো একেবাৰে নাইকিয়া হৈ গৈছিলে। আৰু যি ৰিয়েল ছাকচেছৰ ডেফিনেশ্যন, সেইটো মই অলপ হ'লেও বুজি পাইছোঁ। গতিকে ডিয়াৰ ফ্ৰেণ্ডছ, জীৱনত এনেকুৱা কাম কৰক, যেতিয়া আপুনি ইন্তেকাল কৰিব, যেতিয়া আপুনি পৃথিৱীৰ পৰা গুচি যাব, যেতিয়া আপুনি মৰি যাব, তেতিয়া যাতে আপুনি হাঁহি হাঁহি ইয়াৰ পৰা যাব পাৰে, আৰু এই গোটেই সৃষ্টি যাতে আপোনাৰ বেদনাত কান্দি থাকে। হয়তোবা সেইটোৱে ৰিয়েল ছাকচেছ, হয়তোবা সেইটোৱে ৰিয়েল সফলতা।